Hello, my dear students. How are you? Welcome back to my channel, Apurva Prapti. I am your teacher Apurva. আজি মই তোমালোকৰ বাবে লৈ আহিছো দশম শ্ৰেণীৰ গণিত বিষয়ৰ তৃতীয় অধ্যায়ৰ অনুশীলনী 3.1ৰ প্ৰশ্ন উত্তৰ শিতান। এই ভিডিঅ'টোত আমি এই অনুশীলনীত থকা প্ৰশ্নবোৰৰ সমাধান উলিয়াম আৰু যেহেতু এই ভিডিঅ'টো এই অধ্যায়ৰ প্ৰথমটো ভিডিঅ' গতিকে মই এই চেপ্টাৰটোৰ ওপৰত কিছু ইনষ্ট্ৰাকশ্যন দিম আৰু ইয়াৰ লগত জড়িত কিছুমান শব্দৰ বা পদৰ ডেফিনেশ্যন মই আগতীয়াকৈ দি দিম যাতে তোমালোকৰ পৰৱৰ্তী সময়ত গোটেই চেপ্টাৰটো বুজি পোৱাত সুবিধা হয়। এক্সাৰচাইজ 3.1 সমাধান কৰিম। তাৰে আগে মই জনাই ল'ব বিচাৰিছোঁ আচলতে সমীকৰণনো কি বা এটা সমীকৰণত কাক কাক চলক বুলি কোৱা হয় বা চলকৰ উপৰিও আন কিছুমান সংজ্ঞা বা আন কিছুমান ৱৰ্ড তোমালোকে জানিব লগা আছে, যেনে সহগ। ঠিক আছে, এতিয়া মই প্ৰথমতে জনাই ল'ব বিচাৰিছোঁ একচুৱেলি সমীকৰণ কাক বোলে। নৱম শ্ৰেণীৰ পাঠত তোমালোকে ইতিমধ্যে সমীকৰণৰ বিষয়ে পাই আহিছা, তথাপিতো মই তোমালোকক মনত পেলাই দিছোঁ যেতিয়া দুটা গাণিতিক ৰাশিৰ মান বা পদৰ মান সমান বা একে হয় তেনেহ'লে সেই ৰাশি দুটা যে সমান মানৰ সেইটো বুজাবলৈ আমি সমীকৰণৰ সহায় লওঁ বা তাক আমি সমীকৰণ হিচাপে প্ৰকাশ কৰোঁ। আৰু এটা সমীকৰণ সৃষ্টি কৰিবলৈ আমাক এডাল সমান চিহ্নৰ প্ৰয়োজন হ'বই হ'ব। সমান চিহ্নৰ যিখিনি পদ বা ৰাশি বাওঁফালে আছে সেই ৰাশি বা পদৰ মান সমান চিহ্নৰ সোঁফালে থকা ৰাশি বা পদৰ মানৰ সমান হ'ব লাগিব আৰু সমান হ'লে আমি এই ৰাশিকেইটাক সমান চিহ্নৰ সহায়ত প্ৰকাশ কৰিব পাৰোঁ। ঠিক আছে, এইটো হৈছে সমান চিহ্নৰ বাওঁফালে থকা পদ আৰু এইটো হৈছে সমান চিহ্নৰ সোঁফালে থকা পদ। যদি এই বাওঁফালে থকা পদৰ মান সোঁফালে থকা পদৰ মানৰ সমান হয় তেনেহ'লেহে আমি ইহঁতক সমীকৰণ হিচাপে প্ৰকাশ কৰিব পাৰোঁ। তো সমীকৰণৰ ধাৰণাটো মই তোমালোকক দি ল'লোঁ। এতিয়া আহিল সমীকৰণৰ প্ৰকাৰ। সমীকৰণ বিভিন্ন প্ৰকাৰৰ পোৱা যায়। ঠিক আছে, সমীকৰণত থকা চলকৰ হাতৰ ওপৰত নিৰ্ভৰ কৰি সমীকৰণৰ নামবিলাকো বেলেগ বেলেগ হয়। কিছুমান আছে ৰৈখিক সমীকৰণ, কিছুমান আছে ৰৈখিক, কিছুমান আছে দ্বিঘাত সমীকৰণ, কিছুমান আছে ত্ৰিঘাতৰ। এনেকে ঘাত অনুযায়ী সমীকৰণবিলাকৰ নাম বেলেগ বেলেগ হৈ যায়। এতিয়া ইয়াত আমি আলোচনা কৰিব লাগিব ৰৈখিক সমীকৰণ, যিহেতু আমাৰ ইয়াতে দিয়া আছে যে দুটা চলকত ৰৈখিক সমীকৰণৰ যোগ। ঠিক আছে, দুটা চলকত ৰৈখিক সমীকৰণৰ যোগ। এতিয়া আমি এটা সমীকৰণক কেতিয়া ৰৈখিক সমীকৰণ বুলি ক'ম সেইটো আগতে জানি লওঁ আহা। যদি এটা সমীকৰণৰ চলকৰ উচ্চতম ঘাত মাত্ৰ 1 হয় তেন্তে সমীকৰণটোক ৰৈখিক সমীকৰণ বুলি কোৱা হয়। ঠিক আছে, ধৰি ললো এটা চলক বিশিষ্ট এটা মই সমীকৰণ লিখিম। চলক কি বুলি কওঁতে আচলতে চলকবিলাক সচৰাচৰ এক্স ৱাই এ বি চি ডি এনেকুৱা ধৰণৰ কিছুমান এলফাবেটেৰে চলকবিলাকক উপস্থাপন কৰা হয়। এতিয়া চলকযুক্ত বা যিকোনো এটা চলকযুক্ত যদি মই এটা সমীকৰণ বনাওঁ, ধৰি লৈছোঁ এইটো এটাই ax plus b equal to 0। ইয়াতে এইটো এটা সমীকৰণৰ প্ৰকাৰ আৰু এইটো হ'ব এটা ৰৈখিক সমীকৰণ। কিয় ৰৈখিক সমীকৰণ হ'ব? ইয়াত চলক হৈছে এক্স, এই এক্সৰ ঘাত কিমান আছে? উচ্চতম ঘাত 1 হৈ আছে, মানে পাৱাৰ। গতিকে এইটো এটা ৰৈখিক সমীকৰণৰ উদাহৰণ। ঠিক আছে, যদি সমীকৰণটো এনেকুৱা ধৰণৰ হ'লা হয় ax² প্লাছ বি, তেতিয়া এইটো হ'ল এটা দ্বিঘাত সমীকৰণৰ উদাহৰণ, কাৰণ ইয়াতে চলক এক্স আৰু এক্সৰ উচ্চতম ঘাত হৈছে 2। এতিয়া আমি অকল এনেকুৱা ধৰণৰ সমীকৰণৰ বিষয়ে আলোচনা কৰিম, অৰ্থাৎ যি সমীকৰণত চলকৰ উচ্চতম ঘাত 1 তেনেধৰণৰ সমীকৰণ আমি ইয়াতে আলোচনা কৰিম। চলক ইতিমধ্যে বুজি পালা।
আৰু এটা ৰৈখিক সমীকৰণৰ আদৰ্শ ৰূপ হৈছে কোনো এটা ৰৈখিক সমীকৰণৰ আদৰ্শ ৰূপ হা মানে মডেল ফৰ্ম হৈছে ax plus by plus c is equal to 0 এইটো এটা ৰৈখিক সমীকৰণ য'ত দুটাকৈ চলক আছে x আৰু y হৈছে চলক ঠিক আছে ইয়াত x ৰ আগত যে a আছে এই a টো হৈছে x ৰ সহগ ঠিক তেনেকৈ b টো হৈছে y ৰ সহগ আৰু ইয়াত থকা c টো হৈছে এটা ধ্ৰুৱক পদ ই যিকোনো সংখ্যা হ'ব পাৰে ঠিক আছে তো ax plus by plus c is equal to 0 এই ধৰণৰ সমীকৰণ বিলাকক আমি কি বুলি কম এটা ৰৈখিক সমীকৰণ বুলি কম বা দ্বি চলক বিশিষ্ট এটা ৰৈখিক সমীকৰণ বুলি কম এতিয়া আমি এইখিনি বস্তু বুজি লোৱাৰ পিছত মই ভাবো আমি আমাৰ মূল বিষয়লৈ যাব পাৰিম আৰু এটা কথা কৈছো সমীকৰণ এটা সমাধান কৰা মানে সদায় সমীকৰণটোৰ থকা চলকৰ মান নিৰ্ণয় কৰা সেইটো বুজায় চলকৰ মান বুলি কওঁতে কি হ'ব চলকৰ মান এইটোৱে হ'ব যাৰ বাবে চলকৰ যি মানৰ বাবে ঠিক আছে সমীকৰণটোৰ বাওঁফাল আৰু সোঁফালৰ মানটো কি হয় সমান সমান হয় তাকে কি বুলি কম আমি নিৰ্দিষ্ট সমীকৰণটোৰ সমাধান বুলি কম বা সেই চলকৰ মানক আমি কি বুলি কম সমীকৰণটোৰ বাবে মূল বুলি কম মূলৰ মান হা বা বীজ বুলি কম এইবিলাক হৈছে সমীকৰণটোৰ লগত জড়িত কিছুমান শব্দ বা বিষয় বুজি পালা চাগে এতিয়া আমি পোনে পোনে অনুশীলনী 3.1 লৈ যাওঁ পোনপ্ৰথমে আহিছো আমাৰ অনুশীলনী 3.1 থকা প্ৰথম প্ৰশ্নটিলৈ ইয়াত প্ৰশ্নটো দিয়া আছে এনেকে তোমালোকে চাই যাবা এয়া যে আফতাবে জীয়েকক ক'লে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল তাৰপিছত আকৌ কৈছে আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'ব মই তাৰ 3 গুণ হ'ম এই কথাটো আমোদজনক হয়নে নহয় বাৰু নিশ্চয় আমোদজনক হয় লগতে কৈছে এই পৰিস্থিতিটোক বীজীয়ভাৱে আৰু জ্যামিতিকভাৱে প্ৰদৰ্শন কৰা অৰ্থাৎ ইয়াত যিটো আমাক গাণিতিক উক্তি দিয়া আছে এই উক্তিটোক আমি দুই ধৰণে প্ৰকাশ কৰিব লাগে এটা হৈছে বীজীয়ভাৱে আৰু আনটো হৈছে জ্যামিতিকভাৱে বীজীয়ভাৱে বুলি কওঁতে আমি এই যিটো উক্তি আছে এই উক্তিটোক আমি গাণিতিক সমীকৰণলৈকে পৰিৱৰ্তন কৰাম সেইখিনি কৰিলে এইটো বীজীয়ভাৱে প্ৰকাশ পাব তাৰপিছত আছে জ্যামিতিকভাৱে প্ৰকাশ কৰা বুলি ক'লে আমি যি সমীকৰণ পাম সেই সমীকৰণ কেইটাক আমি লেখ কাগজত লেখ হিচাপে অংকন কৰি দেখুৱাম তাৰ বাবে আমি কি কৰিম তোমালোকে চাবা ইয়াক আমি প্ৰথমতে সমীকৰণত প্ৰকাশ কৰিম ফাৰ্ষ্ট পাৰ্ট কি আছে আমাৰ চাই ল'বা আমাৰ ফাৰ্ষ্ট পাৰ্ট কি আছে আমাৰ ফাৰ্ষ্ট পাৰ্ট দিয়া আছে যে yes এটা চোৱা আমাক ইয়াতে আফতাব বা তেওঁৰ জীয়েকৰ বৰ্তমান বয়স দি থকা নাই বৰ্তমান বয়স দিয়া নাই গতিকে আমি আমাৰ সুবিধাৰ অৰ্থে বা সমাধানৰ অৰ্থে আমি তেওঁলোকৰ বৰ্তমান বয়স ধৰি ল'ম আমি x y a b c যিকোনো ধৰিব পাৰো ঠিক আছে সচৰাচৰ x y লোৱা হয় আমি প্ৰথমতে কি কৰিম বাপেকৰ বয়সটো ধৰি চাম বা ধৰি ল'ম তো ইয়াতে সমাধানত লিখিম দেই এইটো সমাধান মই এইটো সলিউশন পাৰ্টটো কৰি আছো ইয়াতে ইন সলিউশন উই উইল ৰাইট লাইক যে ধৰা হল আফতাবৰ বৰ্তমান বয়স কিমান x বছৰ তাৰপিছত আৰু লিখিম আফতাবৰ
জীয়েকৰ বৰ্তমান বয়স সমান y বছৰ। এইখিনি ধৰি লৈ আমাক এই উক্তিটো যি দিয়া আছে সেই ধৰণে আমি আগবাঢ়িম। প্ৰথমতে কোৱা আছে যে 7 বছৰ আগতে, ইয়াতে চাবা 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল, বাপেকে যিহেতু কৈছে। আজি যদি ইহঁতৰ বয়স x বা y বছৰ, তেনেহ'লে 7 বছৰ আগতে ইহঁতৰ বয়স কিমান আছিল? আজিতকৈ 7 বছৰ কম আছিল নে বেছি আছিল? নিশ্চয় কম আছিল। গতিকে আমি কি কৰিম, বৰ্তমান 7 বছৰ আগতে বয়স পাবৰ কাৰণে আমি বৰ্তমান বয়সৰ পৰা সিহঁতৰ 7 বছৰ বিয়োগ কৰি দিম। গতিকে সেই সূত্ৰে আমি ইয়াতে লিখিম বা ইয়াত লিখিম যে 7 বছৰ আগতে কিমান? 7 বছৰ আগতে বাপেকৰ বা আফতাবৰ বয়স আছিল, কিমান আছিল? আজি যদি x, তেনেহ'লে 7 বছৰ আগতে বৰ্তমানৰ পৰা বা আজিৰ পৰা 7 বছৰ বিয়োগ কৰিব লাগিব, বা বিয়োগ কৰি যিটো পাম সেইটো হ'ব বৰ্তমানৰ পৰা 7 বছৰ আগত বয়স। ঠিক তেনেকে একেই 7 বছৰ আগতে কাৰ? জীয়েকৰ নাম বা কি? আফতাব হ'লে চালমা তালমা কিবা হ'ব। জীয়েকৰ বয়স আছিল কিমান? y মাইনাছ 7 ইয়াৰ্ছ, মানে বছৰ, হয়নে? এইখিনি আমি 7 বছৰ আগৰ সিহঁতৰ বয়স উলিয়াই ললো আমাৰ সুবিধাৰ অৰ্থে। এতিয়া ইয়াক আমি ব্যৱহাৰ কৰিম। কেনেদৰে ব্যৱহাৰ কৰিম যে চোৱা, প্ৰথম যিটো বাক্য তেওঁ কোৱা, সেইটো কি? 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল, অৰ্থাৎ বাপেকৰ বয়স বা আফতাবৰ যিটো বয়স, ইয়াতে আমি লিখিম প্ৰশ্ন মতে 7 বছৰ আগত মোৰ বয়স মানে কাৰ? আফতাবৰ বয়স। 7 বছৰ আগত আফতাবৰ বয়স আছিল কিমান? x মাইনাছ 7 বছৰ। এইটো সমান আছিল, কাৰ সমান আছিল? জীয়েকৰ সেই সময়ৰ বয়সৰ 7 গুণ আছিল, অৰ্থাৎ জীয়েকৰ তেতিয়াৰ বয়স কিমান হ'ব? y মাইনাছ 7। ইয়াৰ 7 গুণ বুলি কওঁতে কি হ'ব? This should be multiplied by 7, অৰ্থাৎ এইটো গোটেইখিনিকে 7ৰে পূৰণ হ'ব। এইটো আমাৰ প্ৰথম সমীকৰণ। বুজি পালানে? এতিয়া ইয়াক আমি সৰল কৰিম। x মাইনাছ 7 হিচাপে থাকিব, ইয়াত ভাঙিব লগা বা কৰিব লগা বিশেষ নাই। এতিয়া এই 7টোৰে এই ব্ৰেকেটৰ ভিতৰত থকা গোটেইখিনিকে পূৰণ হ'ব। গতিকে 7ৰে y পূৰণ কৰিলে কি পাম আমি? 7y বা 7y। 7ৰ ওপৰত প্লাছ চিন আছে, ইয়াতে আছে এডাল মাইনাছ চিন, তো প্লাছে মাইনাছে মাইনাছ, তোমালোকে জানা চাগে। এতিয়া আমি সংখ্যা কেইটা পূৰণ কৰিম। 7 গুণ 49, 40। ইয়াক যদি আকৌ আমি ভাঙি দিওঁ মানে কি কৰিব পাৰি? ইয়াক আমি ইয়াত আমি এটা কাম কৰিব পাৰো, যিকেইটা চলক কেইটা এটা ফলত ৰাখিব পাৰো আৰু বাকী সংখ্যা কেইটা এটা ফলত ৰাখিব পাৰো, বা যিকোনো এটা চলকক আমি এফালে ৰাখিম, বাকীখিনি বেলেগ ফালে লৈ যাম। এফালে থাকিব x, সমান চিন ইফালে আছে, এইটো 7 হয়, এইটো 7 হিচাপে আছে। ইয়াতে আছে মাইনাছ 49। এতিয়া এই যিটো 7 আছে, এই 7টোৰ লগত আছে এডাল মাইনাছ চিন। ইয়াক যদি আমি সমান চিন এইফালে লৈ যাওঁ, তেনেহ'লে কি হ'ব? ই হ'ব মাইনাছটো গুচি হ'ব কি? প্লাছ চিন হ'ব, প্লাছ 7 হৈ যাব। or by implies x is equal to 7y minus, actually চোৱা ইয়াতে আছে 49 আগত 49 আগত মাইনাছ আছে, ইয়াত আছে 7 আগত প্লাছ, তো মাইনাছে প্লাছে মাইনাছ, অৰ্থাৎ সংখ্যাকেইটা আমি কি বিয়োগ কৰিব লাগিব। বিয়োগ কৰি উঠি যিটো সংখ্যাৰ আগত বা যিটো ডাঙৰ সংখ্যা তাৰ আগত যিটো চিন আছে আমি সেইটো বহাব লাগিব, তাতে মাইনাছ চিন বহিব। এতিয়া কি হ'ব? এইটো 49ৰ পৰা 7 গ'লে থাকিব 40। এইটো হ'ল আমাৰ প্ৰথম সমীকৰণ বা প্ৰথম যিটো গাণিতিক উক্তি তাৰ বীজীয় প্ৰকাশ। এতিয়া আমি কি কৰিব লাগিব? আকৌ দ্বিতীয় যি উক্তি আছে আমি তালৈকে যাব লাগিব। আকৌ কি বুলি কোৱা আছে আমাক? ইয়াতে এনেকৈ লিখিম, এইটো প্ৰথমটো কাম শেষ। এতিয়া কোৱা আছে, কি বুলি কোৱা আছে যে
প্ৰশ্নত চোৱা আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হবা মই তাৰ 3 গুণ হম আজিৰ পৰা 3 বছৰ পিছত আফতাবৰ বয়স কিমান হ'ব আফতাবৰ বয়স কিমান হ'ব বাৰু ধৰি লৈছো তোমাৰ আজি যদি বয়স 15 বছৰ তেনেহলে 3 বছৰ পিছত তোমাৰ বয়স কিমান হ'ব 18 বছৰ হ'ব গতিকে তুমি বৰ্তমান বয়সৰ লগত 3 বছৰ যোগ কৰিবা ঠিক তেনেকে 3 বছৰ পিছত আফতাবৰ বয়স হ'ব আজি যদি x তাৰ লগত 3 আমি যোগ কৰি দিব লাগিব x + 3 ইয়াৰ্স মানে বছৰ ঠিক আছে ঠিক তেনেকে জিয়েকৰ মানে 3 কিমান বছৰ পিছত 3 বছৰ পিছত তাৰ জিয়েকৰ বয়স হ'ব কিমান একে y + 3 বছৰ ঠিক আছে এতিয়া আমি এইখিনি বস্তু দ্বিতীয় চৰ্তটো পূৰণ কৰাৰ কাৰণে ব্যৱহাৰ কৰিম কি দিয়া আছে প্ৰশ্ন মতে আমাক দিয়া আছে কি বুলি যে আজিৰ পৰা 3 বছৰ পিছত মানে আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'ব মই তাৰ 3 গুণ হম তাবৰ গতিকে আফতাবৰ 3 বছৰ পিছত বয়স হ'ব x + 3 হয়নে আৰু এইখিনি সমান হ'ব কাৰ জিয়েকৰ বয়সৰ 3 গুণত 3 all into y + 3 এনে একো আমি সৰল কৰি লম x + 3 = 3y + 9 ইয়াতো আমি ইয়াত একে ধৰণে আগবঢ়াই লৈ যাম x = কি হ'ব raise y + 9 - 3 হলে কি হ'ব x = raise y + 6 গতিকে আমি দুটা উক্তিৰ পৰা দুটাকৈ সমীকৰণ পালো আৰু এই সমীকৰণ দুটাই হৈছে আমাৰ বীজীয় প্ৰকাশ ইয়াতে এটা কথা কৈ থওঁ আমাক বাপেক আৰু জীয়েকৰ বৰ্তমান বয়স উলিয়াবলৈ দিয়া নাই গতিকে আমি এই ক্ষেত্ৰত সমীকৰণ কেইটা সমাধান কৰাৰ কোনো প্ৰয়োজন নাই পৰৱৰ্তী সময়ত সমীকৰণৰ সমাধান শিতানত আমি এই বিষয়ে বিতংকৈ আলোচনা কৰিম তো আমাৰ এটা পাৰ্ট হ'ল আমি এই উক্তিটোক বীজীয়ভাৱে প্ৰকাশ কৰিলো এতিয়া হ'ল সেকেন্ড পাৰ্টত আমি কৰিব লাগিব ইয়াত সেকেন্ড পাৰ্টত আমি এইখিনি কথাকে বীজীয় এইখিনি কথাকে জ্যামিতিক ভাৱে প্ৰকাশ কৰিব লাগে এতিয়া আমি দ্বিতীয় পাৰ্টলৈ আগবাঢ়িম আমি প্ৰথম পাৰ্টটো পোৱাৰ পিছত বা সমাধান কৰাৰ পিছত এতিয়া আমি ইয়াক কি কৰিব লাগিব জ্যামিতিক ভাৱে বা লৈখিক ভাৱে উপস্থাপন কৰিব লাগিব এতিয়া জ্যামিতিক ভাৱে উপস্থাপন কৰাৰ বাবে আমি প্ৰথমতে বীজীয়ভাৱে পোৱা দুটা সমীকৰণ সেইকেইটা লিখি ল'ব লাগিব আমি এনেকে দুটা সমীকৰণ পালো দ্বিতীয় সমীকৰণ প্ৰথম সমীকৰণটো পালো x = 7y - 42 আৰু দ্বিতীয় সমীকৰণটো পালো x = 5y + 6 পোৱাৰ পিছত এতিয়া আমি ইহঁতক জ্যামিতিক ভাৱে উপস্থাপন কৰিব লাগিব তাৰ বাবে আমি x আৰু y ৰ বিভিন্ন মান লৈ বা y ৰ নিৰ্দিষ্ট মানৰ বাবে x ৰ মানবোৰ বহুৱাই উলটাকৈ x ৰ কিছুমান মানৰ বাবে y ৰ সম্ভাৱ্য বা নিৰ্দিষ্ট মানবোৰ বহুৱাই সিহঁতক আমি বিন্দু হিচাপে লৈ এই লেখ কাগজত আমি উপস্থাপন কৰিব লাগিব পিছত উপস্থাপন কৰি এই বিন্দু কেইটা জোৰ লগাই দিলে আমি আঁকিবলগীয়া লেখবোৰ পাম আৰু এয়াই হ'ব আমাৰ লৈখিক উপস্থাপন এতিয়া আমাৰ যেটো প্ৰথম সমীকৰণ হেতু আছিল x = 7y - 42 তো ইয়াত আমি কি কৰিম x আৰু y ৰ বিভিন্ন মান আমি এনেকৈ উলিয়াই ল'ম তাৰ বাবে আমি কি কৰিম x আৰু y এনেকৈ এটা ঘৰত আমি x ৰ মানবোৰ বহাম এটা ঘৰত আমি y ৰ মানবোৰ বহাম ধৰি লৈছো আমি মাত্ৰ দুটাকৈ পইণ্ট ল'ম বা ইয়াতে চোৱা ইয়াতে যদি আমি y ৰ মান যদি 6 বহাই দিওঁ তেন্তে 7 × 6 = 42 বিয়োগ 42
মানে 42 পৰা 42 থাকিব কিমান শূন্য y মান যদি 6 বহাও x মান থাকিব কিমান ইফালে 0 কিমান থাকিব অনলি 0 আৰু ঠিক তেনেকৈ ইয়াতে যদি আমি ধৰি লৈছো আমি কিমান বহাও 8 বহাই দিওঁ x নহয় y মান যদি 8 বহাই দিওঁ y মান ধৰি লৈছো আমি 8 বহালো 8 7 গুণ 56 56 মাইনাস 42 56 পৰা 42 বুলি থাকিব কিমান হ'ব গতিকে আমি x আৰু y মানবোৰ পাই গলো আৰু ইয়াক যদি আমি বিন্দু হিচাপে বা জোড় হিচাপে উপস্থাপন কৰিব বিচাৰো তেনেহলে এই বিন্দুবোৰ হ'ব প্ৰথমতে x মানটো লিখো 0 6 এটা বিন্দু হ'ব আৰু আনটো হ'ব 14 ঠিক আছে ঠিক তেনেকৈ যদি আমি দ্বিতীয় সমীকৰণটোত x আৰু y মানবোৰ উলিয়াবলৈ চাও তেনেহলে আমি পাম ইয়াতে y মান লৈ কিনে x মান পাবলৈ সহজ হৈছে গতিকে প্ৰথমতে আমি y মান ধৰিম y মান যদি আমি 1 লওঁ 3 গুণ 3 6 3 6 9 x মান হ'ব 9 কিয় কাৰণে y ৰ মান 1 হলে ঠিক তেনেকৈ আন এটা মান আমি লৈ চাওঁ যদি y ৰ মান যদি আমি 3 লওঁ তেনেহলে কি হ'ব 3 3 গুণ 9 9 6 15 x মান হ'ব কিমান 15 গতিকে এইটো লেখৰ বাবে বিন্দুবোৰ হ'ব 9 1 আৰু 15 এতিয়া আমি এই উভয় লেখৰে আমি বিন্দুবোৰ আমি লেখাৰ কাগজত স্থাপন কৰি দিম আৰু এই বিন্দুকেইটা সংযোগ কৰি দিয়ে আমি কি পাম প্ৰয়োজনীয় লেখডাল পাম এতিয়া আমি প্ৰথম সমীকৰণৰ বাবে বিন্দুকেইটা উপস্থাপন কৰি চাওঁ আহা প্ৰথমতে কি পালো আমি 0 6 মানে x ৰ মান 0 হলে y ৰ মান 6 দ্বিতীয়তে পালো 14 8 x ৰ মান 14 হলে y ৰ মান 8 তো 0 6 হলে আমি এইটো মূল বিন্দু গতিকে মূল বিন্দুৰ পৰা আমি যেটো মানবোৰ বৰ বেছি দীঘল হৈ থকা নাই হ'ব বাৰু এক ঘৰ সমান একক হৈ লওঁ ওকে তো বৰ্গক্ষেত্ৰৰ সৰু সৰু এটা ঘৰ সমান এক একক ধৰি লওঁ মানে ইয়াৰ পৰা ইয়ালৈকে ইয়াৰ পৰা ইয়ালৈকে 2 এনেকৈ আৰু তো গোটেইকেইটা বিন্দু থাকিব আমাৰ ফাৰ্ষ্ট কোৱাড্ৰেন্টত মানে প্ৰথম চুকত এইটো চুকত থাকিব এইটো চুকত কি আছে 0 6 স্থানাঙ্ক জ্যামিতিৰ বিষয়ে পৰৱৰ্তী চেপ্টাৰত তোমালোকে বিতংকৈ পাবা x মান 0 হলে y মান 6 গতিকে ইয়াৰ পৰা আমি আৰম্ভ কৰিম এইটো আছে x ৰ মান x ত থাকিব x মানবোৰ তাৰপিছত আছে y মান কিমান আছে 6 1 2 3 4 5 6 এইটো পইণ্ট হ'ব 0 6 0 6 ঠিক আছে তাৰপিছৰ পইণ্টটো আছে কিমান 14 8 x ৰ মান 14 y ৰ মান 8 গতিকে আমি x অক্ষৰ দিশত মূল বিন্দুৰ পৰা 14 ঘৰ আগুৱাই যাম যেটো পজিটিভ মান গতিকে আমি কোনফালে যাম সোঁফালে যাম বাওঁফালে নহয় এনেকৈ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 এইটো আছে 14 আৰু ইয়াৰ লগতে আছে কিমান ধৰিলো 8 এইটো 6 ইয়াতে মানে পাইছো আছে এইটো 6 8 8 এটা কি কৰিম এই বিন্দু কেইটা এইটো বিন্দু স্থানাঙ্ক কিমান হল আমাৰ 14 ঠিক আছে এতিয়া এই যে আমি বিন্দুটা পালো এই বিন্দু কেইটা আমি কৰিম সংযোগ কৰি দিলেই আমি পাই যাম আঁকিবলগীয়া লেখ এই দুটা বিন্দু সংযোগ কৰাকৈ এটা লেখ থাকিব বা এই দুটা বিন্দু সংযোগ কৰি দিলে আমি প্ৰয়োজনীয় লেখডাল পাই যাম হৈ গ'ল ঠিক তেনেকৈ এবাৰ আমি আমাৰ যি এই দ্বিতীয় বিন্দু আছে সেই দ্বিতীয় বিন্দুৰ কাৰণে অৰ্থাৎ এই দ্বিতীয় বিন্দু নহয় এই আমাৰ যে দ্বিতীয় সমীকৰণ আছে তাৰ মানবোৰ আমি লেখাৰ কাগজত উপস্থাপন কৰিম প্ৰথম আমাৰ পইণ্ট আছে কিমান 9 1 x ৰ মান 9 y ৰ মান 1 গতিকে আমি মূল বিন্দুৰ পৰা x অক্ষৰ দিশত 9 ঘৰ যাম 1 2 3 4 5 6 7 8 9 ঠিক আছে আৰু 1 মানে ইয়াতে থাকিব y মান
এই বিন্দুটো হৈছে আমাৰ কিমান 9 1 তাৰপিছত আছে আমাৰ কিন্তু 0.153 14 15 3 হলে 1 2 3 এই পইণ্টটো হৈছে আমাৰ 15 3 এতিয়া এই যে আমি দুটা বিন্দু ললো বা পালো এই বিন্দুকেইটা আমি জয়েন কৰি দিলে আমি পাই যাম প্ৰয়োজনীয় লেখ আৰু হৈ যাব লৈখিক উপস্থাপন ইয়াত আমি এনেকৈ বঢ়াই দিব পাৰো এইটো কথা নাই আছে সো আমাৰ কাম হৈ গ'ল এইডাল হ'ব লেখ কোনডাল সমীকৰণৰ বা কোনটো সমীকৰণৰ x is equal to 7y minus 42 ওকে আৰু এইডাল হ'ব লেখ কোনডাল সমীকৰণৰ এইডাল হ'ব x is equal to 3y plus 6 সমীকৰণ এটা কথা মনত ৰাখিবা যেহেতু আমাৰ সমীকৰণটো আছিল ৰৈখিক সমীকৰণ গতিকে তাৰ পৰা পোৱা লেখডালো হ'ব ৰৈখিক ঠিক আছে এই ক্ষেত্রে আমার লেখডাল হচ্ছে রৈখিক অর্থাৎ এডাল সরল রেখা হয়েছে এনেকে আমি উত্তর প্রবলেমটো দুই ধরনে অর্থাৎ বীজীয়ভাবে আৰু জ্যামিতিকভাবে উপস্থাপন কৰি উলিয়ালো ধন্যবাদ